ছাত্ৰছাত্ৰীসকল তোমালোক আটাইকে মোৰ ইউটিউব চেনেল BM শিক্ষালৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোক আটাইয়ে জ্ঞাত যে বৰ্তমানে সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশ ভাৰতবৰ্ষ তথা আমাৰ ৰাজ্যখনতো COVID-19 এই মহামাৰী সদৃশ ৰোগবিধে যি গুৰুতৰ ৰূপ ধাৰণ কৰিছে ইয়ে সমগ্ৰ মানৱ জাতিকে চিন্তিত কৰি তুলিছে। এই হয়তো একাংশ লোকে এই ৰোগবিধক লৈ আতংকময় পৰিৱেশৰ মাজত দিন কটাবলগীয়া হৈছে। আচলতে মোৰ বুদ্ধিৰে এই ৰোগবিধক লৈ আমি যিমান আতংকিত হৈছোঁ তাতকৈ যদি আমি সজাগ আৰু সচেতনতাৰে এই ৰোগবিধৰ বিৰুদ্ধে আমি যদি যুঁজ দিওঁ বা সময়ে সময়ে চৰকাৰে এই ৰোগবিধৰ সন্দৰ্ভত যি নীতি নিৰ্দেশনা জাৰি কৰিছে এই নীতি নিৰ্দেশনাখিনি যদি আমি সচেতনতাৰে আৰু সতৰ্কতাৰে যদি পালন কৰোঁ তেনেধৰণে আমি এই ৰোগবিধৰ লগত আমি যুঁজ দিব পাৰিম বা এই ৰোগবিধৰ পৰা আমি হাত সাৰি থাকিব পাৰিম বুলি মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ। যেনেধৰণৰ আমাৰ মুখত মাস্ক পৰিধান কৰা বা হেণ্ড চেনিটাইজাৰ আমি ব্যৱহাৰ কৰা বা সামাজিক দূৰত্ব মানি চলা হৈছে এই ৰোগবিধৰ পৰা হাত সাৰি থকাৰ উত্তম উপায়। ছাত্ৰছাত্ৰীসকল যিহেতু বৰ্তমান বিদ্যালয়সমূহ বন্ধ আছে, আমি বিগত বৰ্ষত এই ৰোগবিধৰ বাবেই আমি এটি সুন্দৰ শিক্ষাবৰ্ষ হেৰুৱালোঁ। এই ৰোগবিধে আমাৰ বিভিন্ন ক্ষেত্ৰত স্বাস্থ্যখণ্ডত বা অৰ্থনৈতিক দিশতেই হওক বা শৈক্ষিক দিশতেই হওক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে আৰু ইয়াৰেই পুনৰাবৃত্তি যেন এই বছৰো ঘটিছে। এই বছৰো আমাৰ এই COVID-19 ৰোগবিধৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহ বন্ধ আছে। এই ৰোগবিধ যোৱাবাৰতকৈও অতি ভয়াৱহ আৰু অতি বিপদজনক। আমি আটাইয়ে এই কথাটো উপলব্ধি কৰাটো খুবেই প্ৰয়োজন। সেই যি কি নহওক, এতিয়া যিহেতু বিদ্যালয়সমূহ বন্ধ আছে, আমি অনলাইন যোগে তোমালোকৰ বাবে যিখিনি পাঠ আগবঢ়াওঁ এই পাঠখিনি তোমালোকে ভালদৰে অধ্যয়ন কৰিবা বুলি মই ভাবিছোঁ বা মই বিশ্বাস কৰোঁ। এই অনলাইন যোগে আগবঢ়োৱা পাঠখিনি তোমালোকৰ সম্পূৰ্ণৰূপে চাহিদা পূৰণ কৰিব নোৱাৰে বা শৈক্ষিক দিশত অভাৱ সম্পূৰ্ণৰূপে পূৰণ কৰিব নোৱাৰে। এয়া আংশিকভাৱেহে তোমালোকক সহায় কৰিব। সেই যি কি নহওক, তোমালোকে যিহেতু এতিয়া সময় পাইছা, তোমালোকে এই সময়ছোৱাত যাতে তোমালোকে এই সময়ৰ সৎব্যৱহাৰ কৰিবলৈ শিকিবা বা প্ৰতিটো দিনৰে যেন তোমালোকে সৎব্যৱহাৰ কৰা, তাৰ বাবে তোমালোকলৈ মোৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ। এই সময়ছোৱাত তোমালোকে অধ্যয়ন কৰিবৰ বাবে এখন অধ্যয়নৰ যি সময়সূচী বা ৰুটিন তোমালোকে প্ৰস্তুত কৰি লোৱা আৰু এই ৰুটিনখনত প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মই তোমালোকক এটা কথা কওঁ। এই ৰুটিনখন তোমালোকে যেতিয়া প্ৰস্তুত কৰাতে তোমালোকে এটা কথা লক্ষ্য কৰিবা যে এটি কঠিন বিষয়ৰ লগত তোমালোকে এটি সহজ বিষয় তোমালোকে অন্তৰ্ভুক্তি কৰিবা। এটি কঠিন বিষয়ৰ লগত এটি সহজ বিষয় তোমালোকে অধ্যয়ন কৰিবা আৰু যেইকেইটা বিষয় তোমালোকে কিছু টান বুলি তোমালোকে ভাবা নিজকে, সেই বিষয়কেইটাত তোমালোকে কিছু সময় বেছিকৈ কিছু সময় দিবা সেই বিষয়কেইটা অধ্যয়ন কৰাৰ বাবে। আৰু অধ্যয়নৰ এই সময়ছোৱাত তোমালোকে প্ৰত্যেকেই একোগৰাকী যদিও ছাত্ৰ, একোগৰাকী শিক্ষকৰ দৰে তোমালোকে দায়িত্ব পালন কৰিব লাগিব। কাৰণ তোমালোকে যিহেতু ঘৰত আছা, এই সময়ছোৱাত আমি শিক্ষকসকলে যেনেধৰণে তোমালোকক পাঠৰ লগত জড়িত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰোঁ ক্লাছত, তোমালোকে এতিয়া ঘৰত থাকিয়ে তোমালোকে তাৰ পৰা প্ৰয়োজনীয় প্ৰশ্নসমূহ তোমালোকে উলিয়াই তোমালোকে নিজৰ ভিতৰতে জুকিয়াই চাই নিজৰ ভিতৰতে প্ৰশ্ন কৰিবা। আৰু যদি তোমালোকৰ এই পাঠ সম্পৰ্কে তোমালোকৰ যদি কিবা অসুবিধা থাকে, তেতিয়াহ'লে আমাৰ শিক্ষকসকলৰ যিহেতু ফোন নম্বৰ তোমালোকৰ লগত আছে, আমাৰ শিক্ষকসকলৰ লগত ফোন কৰিও এই বিষয়ে তোমালোকে
জ্ঞান লাভ কৰিব পাৰিবা বা আলোচনা কৰি তোমালোকে শিক্ষকসকলৰ লগত অসুবিধাসমূহ দূৰ কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, এই অধ্যয়নৰ লগতে তোমালোকে এই সময়ছোৱাত যিহেতু কিছু সময় পাবা স্কুল বন্ধ, গতিকে তোমালোকে আৰু এটা কাম কৰিব পাৰা। তোমালোকে এই সময়ছোৱাত তোমালোকৰ যি সাধাৰণ জ্ঞানৰ যি ভঁৰাল, এই ভঁৰাল তোমালোকে চহকী কৰিবৰ বাবে বিভিন্ন সাধাৰণ জ্ঞানৰ বা জেনেৰেল নলেজৰ বিভিন্ন কিতাপ তোমালোকে অধ্যয়ন কৰি তাৰ পৰা তোমালোকে জ্ঞান সংগ্ৰহ কৰিব পাৰিবা। ইয়ে ভৱিষ্যত জীৱনত তোমালোকক যথেষ্ট কামত দিব। লগতে তোমালোকে আৰু এটি কাম কৰিব পৰা, আমাৰ যি ডিক্সনাৰী বা অভিধান আছে, সেয়া অসমীয়াই হওক বা ইংৰাজীয়ে হওক, এই অভিধানসমূহৰ পৰা প্ৰতিদিনে যদি তোমালোকে অতি কমেও 10টাকৈ যদি শব্দ তোমালোকে মনত ৰাখি যোৱা, এটা সময়ত তোমালোকে চাবা তোমালোকে যথেষ্ট উপকৃত হ'ব পাৰিবা। কাৰণ আমি ভাষা এটা সুন্দৰভাৱে শিকিবৰ বাবে আমাক শব্দ ভাণ্ডাৰ লাগিব। আমি শব্দৰ ভঁৰাল চহকী হ'লেহে আমি ভাষা এটা সুন্দৰভাৱে ক'ব, লিখিব বা আমি শিকিব পাৰিম। গতিকে আমি ভাষা এটা শুদ্ধকৈ ক'বৰ বাবে বা লিখিবৰ বাবে আমাক শব্দৰ ভঁৰাল লাগিব। আৰু এই শব্দৰ ভঁৰাল চহকী কৰাৰ বাবে তোমালোকে কিন্তু এতিয়া সুন্দৰ সময় এটি পাইছা। কাৰণ এতিয়া তোমালোকে ডিক্সনাৰীৰ পৰা প্ৰতিদিনে যদি তোমালোকে 10টাকৈ শব্দ মুখস্থ কৰি যোৱা, তেতিয়াহ'লে তোমালোকে এই সময়ছোৱাত যথেষ্ট শব্দ তোমালোকে মনত ৰাখিব পাৰিবা। ইয়াৰ লগতে তোমালোকৰ মই ভাবোঁ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বা প্ৰত্যেক ব্যক্তিৰে নিজৰ নিজৰ প্ৰত্যেকৰে এটি সুকীয়া প্ৰতিভা আছে। হয়তো কিছুমানে এই প্ৰতিভাসমূহ বিকাশৰ বাবে পৰ্যাপ্ত সুবিধা পোৱা নাই আৰু সেইবাবে হয়তো প্ৰতিভা বিকাশ কৰিব পৰা নাই। তোমালোকে এই সময়খিনিত তোমালোকৰ যি প্ৰতিভা, এই প্ৰতিভা বিকাশ কৰাৰ বাবে তোমালোকে যথেষ্ট সময় পাবা। হয়তো কিছুমানে সুন্দৰ কবিতা লিখিব পাৰা বা কিছুমানে সুন্দৰ গল্প লিখিব পাৰা বা অন্যান্য যিবিলাক দিশ, এই দিশত তোমালোকে নিজৰ প্ৰতিভা বিকাশ কৰাৰ বাবে যথেষ্ট সুযোগ পাবা তোমালোকে। আৰু মই ভাবোঁ এই ক্ষেত্ৰত তোমালোকৰ যি অভিভাৱক, এই অভিভাৱকসকলেও যথেষ্ট তোমালোকক সহায় কৰিব বুলি মই ভাবোঁ আৰু ব্যক্তিগতভাৱে তেখেতসকললৈ মই অনুৰোধ জনাইছোঁ। গতিকে এই সময়ছোৱাত তোমালোকে যথেষ্ট প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সুযোগ সুবিধা তোমালোকে পাবা। আৰু লগতে তোমালোকৰ যদি বিগত বৰ্ষটিত তোমালোকে হয়তো যিকোনো কাৰণতেই হওক তোমালোকৰ হয়তো কিবা কথা, যি বিভিন্ন বিষয় সম্পৰ্কীয় কিবা কথা যদি তোমালোকৰ নিশিকাকৈ ৰৈ গৈছে বা নুবুজাকৈ ৰৈ গৈছে, এতিয়া তোমালোকে এই সময়খিনিত সেইখিনি তোমালোকে শিকিব পাৰিবা। এইটো এটা সুযোগ পাইছা। গতিকে তোমালোকৰ আটাইৰে এই মংগল হওক তাৰে কামনা কৰি এই ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।